Hey guys, welcome to my channel. তো কি খবৰ সকলোৰে মোৰ খবৰটো ভাল আৰু আপোনালোকে গম পাইছে যে মই BSF জইন হৈছোঁ আৰু দেখিছে এইটো মানে ভিডিঅ' বনোৱাৰ ভয় লাগে যিহেতু এইবিলাকত ইমান এটা পাৰ্মিশ্যন নাই কিন্তু মই এটা থুলমূলকৈ মই ক'ত আছোঁ কোন জেগাৰ এই লোকেশ্যনটো অলপ এটা ভালকৈ দিব চেষ্টা কৰিম আৰু এইটো মানে চাওক এইবিলাক যে শব্দ শুনিছে এইবিলাক বান্দৰৰ আৰু এইটো মানে চাওক চাহ বাগান এখন চাহ বাগান আৰু এইটো হৈছে নেশ্যনেল হাইৱে অলপ গাড়ীবিলাক দেখিব এইখিনি খিচখাচ আৰু এইটো মানে আমাৰ এইকেইটা আহিছে এইটো বান্দৰ দেখিছে ইয়াত বান্দৰ বহুত আৰু মই আপোনালোকক মানে ডাইৰেক্ট কেমেৰা ফ্ৰণ্টত লৈ এনে ব্লগিং কৰি দেখুৱাব নোৱাৰিম বান্দৰ আহিছে এইবিলাক চাওক কিমান বান্দৰ চাওক এইটো মলুৱা বান্দৰ ডাইৰেক্ট কেমেৰা কৰি ব্লগিং কৰি দেখুৱাব নোৱাৰিম তো তাৰ বাবে দুখিত আৰু মই জাষ্ট এনেকুৱাকৈ দেখুৱাই মই আমাৰ গোটেই এৰিয়াটো দেখুৱাব ট্ৰাই কৰিম আমাৰ কিটচেন দেখুৱাম আমাৰ দুটা ৰুম আছে আটাইখিনি দেখুৱাম তো চাই যাব ভিডিঅ'টো শেষলৈকে মজা পাব চলো এইটো বহুতে আৰ্মিৰ আছিলে ইয়াক কাপোৰ মেলি দিয়ে এইবিলাক কথা পাতি আছে ইয়াত চাওক বান্দৰ দৌৰি আছে আৰু এইটো পিনে দেখিছে ইয়াত পানী এইটো বান্দৰ এইটো আমাৰ ছাৰ এজন চিনিয়ৰ গৈছে আমাৰ এইটো লংগৰ ইয়াত আমি খাওঁ ভাত কাচাইটো যাই খাই আছোঁ মানে ইয়াত ডাইৰেক্ট ভিডিঅ' বনাব পাৰিম কোনো নাথাকে মানে আন্ধাৰ দেখিব বাৰু অকণমান ইয়াত এইবিলাক আমি চব আটাইবিলাক ঠিক কৰিছোঁ ঠিক কৰি চাফা কৰি ইয়াত আমি ভাত খাওঁ বান্দৰ এইবিলাক গাহৰি আহিছে ইয়াত বাথৰুম আৰু চাওক এয়া কাপোৰ মেলি দিছোঁ আছে এইবিলাক বান্দৰ চাওক তো এইটো পিনে আহিছোঁ মই 37 নেশ্যনেল হাইৱে ফালে এইখনত হৈ পাই আমাৰ পিটি ৰাতিপুৱা 6 বজাত 4 বজাতে উঠো 6 বজাত আহোঁ আৰু এইটো বৰ্ডাৰ এৰিয়া চেগুন গছ পুৰা এই তাত বহি আছিলোঁ আমি এইকেইটাই উঠি আছে আমাৰ ইয়াত আছে টোটেল 111 এইকেইটাই চাওক কি কৰি আছে যিহেতু আমি ভিডিঅ' ইমান কৰিব সময় নাপাওঁ গালি দি তাতে কিবা পঢ়াই আছে
দেখা পাইছে চাগে। আৰু অলপমান গ'লে আমি বাংলাদেশ পাম। বাংলাদেশ, ৱেষ্ট বেংগল। ইয়াত বহুত বিহাৰী আছে, বিহাৰী। দাদা এইটো কেমেৰাটো ভালটো তোৰ কি তেতিয়া এটা হাতে দি দিছে ধৰিলে ভিডিঅ' দিগাই নিদে না সার মার দে কাম কৰি আছে ফুলকবি ধুব দিছে ইয়াক পাইছে মজা চাকৰি কৰা এই উঠা উঠা এবাৰ দে কেনে মছলা এদাৰি ৰনি দাও Bye bye guys, good night. তো গাইজ সেইটোৱে আছিল ভিডিঅ' আগৰ ভিডিঅ'টো ভাল পালে ইমান এটা ভাল হোৱা নাই বুলি মই গম পাইছোঁ বাৰু কিন্তু ডাইৰেক্ট ব্লগিং কৰিব পৰা নাই আগৰ ভিডিঅ'টো ভাল পায় যদি ভাল পালে লাইক কৰিব যদি BSF যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বাই বাই